আপুনি আপোনাৰ জীৱনত 25 বছৰতকৈ অধিক হয় আৰু খোৱাটো আপোনাৰ দৰকাৰ কিয়নো জিৰণি হৈছে এটা স্বাস্থ্যৰ গুৰুত্ব বিষয় দৈনন্দিন জীৱনৰ কৰ্মব্যস্ততাৰ মাজত আপুনি বহুত কৰ্ম কৰি থাকে আপুনি যদি জব কৰে নতুবা এজন আপুনি ষ্টুডেন্ট হয় নতুবা অন্যান্য আপুনি যিকোনো কৰ্ম কৰি থাকে আপুনি নিশ্চয় ভাবে যে সময় বহুত কম থাকে মানে ৰাতিপুৱা উঠা আৰু দিনটো কৰ্ম কৰা আৰু ৰাতি শুৱে যদি আপুনি ভালদৰে টোপনি যায় শৰীৰ আৰু মগজু ভালে থাকে বিজ্ঞানীসকলে ৰিচাৰ্চ কৰি কৈছে যে কম বয়সৰ তুলনাত তেখেতক বহুত বেছি বয়স হোৱা যেন লাগে মন কৰিব যে মই বেছি হোৱা আৰু কম হোৱাৰ কথা কোৱা নাই আপুনি নাভাবিব যোনে কম হয় তেখেত দীৰ্ঘায়ু হয় গুৰুত্ব সহকাৰে লোৱা কথা এইটোৱে যে আপোনাৰ খোৱাৰ অভ্যাস কেনেকুৱা আৰু আপুনি কিমান সময়ৰ দীঘল টোপনিত পৰে আপুনি ইতিহাসত নিশ্চয় পাইছে যে ডাঙৰ জিনিয়াছসকলে অতি কম সময় শুৱে কথাটো শুনি আপুনি নিশ্চয় ভাবিছে যে মই কি ক'বলৈ ওলাইছো ডাঙৰ জিনিয়াছসকলে 3 বা 4 ঘণ্টা শুৱাৰ পিছতো কিয় তেখেতসকলৰ মগজু তীব্ৰ গতিত কাম কৰে যদি আপুনি 3 বা 4 ঘণ্টা শুৱে তেতিয়া আপোনাৰ হামি তথা টোপনিৰ আগজননী কিয় আহে তো ইয়াৰ একদম সিধা উত্তৰ আপোনাৰ শুৱাৰ অভ্যাস 12 ঘণ্টা শুৱা আৰু 4 ঘণ্টা শুৱা সমানে আপুনি যদি শুইছে তেন্তে আপোনাৰ শুৱাৰ অভ্যাস কেনেকুৱা আহাৰ খোৱাৰ পিছত যদি আপুনি এনেকৈয়ে শুই যায় তেতিয়াহ'লে আপুনি ভাল টোপনি নাপাব কিয়নো এইটো অভ্যাসত ভালদৰে আহাৰ হজম নহয় আৰু আহাৰ ভালদৰে হজম নহ'লে শৰীৰত বিভিন্ন ৰোগে দেখা দিয়ে যিটো অভ্যাসত আপুনি 12 ঘণ্টা শুলেও সেই টোপনি আপোনাৰ ভাল নহয় যদি আপুনি ভাল অভ্যাসত শুৱে সাৰ পোৱাৰ পিছত ৰাতিপুৱা আপোনাৰ মন শুদ্ধ হৈ পৰিব লগতে শৰীৰৰ এনাৰ্জি সম্পূৰ্ণভাৱে থাকিব তো বন্ধুসকল খোৱাৰ বহু অভ্যাস থাকে যেনে লেফ্ট সাইড ৰাইট সাইড ফ্ৰণ্ট সাইড আৰু বেক সাইড আৰু এই সকলো অভ্যাসেই শৰীৰৰ স্বাস্থ্যৰ প্ৰভাৱ পেলায় ফ্ৰণ্ট সাইড আৰু বেক সাইড বহুতে শুৱে আপুনিও নিশ্চয় এনেকৈয়ে শুৱে কিন্তু আপুনি হয়তো নাজানে এইবোৰ বেয়া অভ্যাস এই সকলোবোৰ অভ্যাসতকৈ লেফ্ট সাইড হৈ শুৱা শৰীৰৰ কাৰণে উপযোগী শৰীৰত এটা সিস্টেম আছে শৰীৰৰ টক্সিনছ অশুদ্ধ পদাৰ্থসমূহ আপোনাৰ শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে ডক্তৰসকলেও কয় যদি বাওঁপিনে শুৱে শৰীৰৰ বিশুদ্ধ পদাৰ্থসমূহ ভালদৰে চলাফুৰা কৰিব পাৰে যদি আপুনি বাওঁফালে শুৱে শৰীৰৰ ডমিনেণ্ট লিম্ফাটিক সিস্টেম ডাইজেশ্যন সোঁফালতকৈ বাওঁফালে শুৱা বহুত উপযোগী হয় আহাৰ খোৱাৰ পিছত শৰীৰৰ আহাৰসমূহ বাওঁপিনে আহে সেয়েহে বাওঁপিনে থাকে বাবে আপুনি বাওঁফালে শুব লাগে সেয়েহে শৰীৰৰ পেনক্ৰিয়াছ অৰ্গানসমূহ সঠিক পজিশ্যনত থাকে আৰু কাম কৰিব পাৰে আহাৰ খোৱাৰ পিছত এনজাইমছ ওলায় যিয়ে আহাৰ হজম হোৱাত সহায় কৰে সেয়েহে বাওঁপিনে শুলে এই এনজাইমছ আৰু ভালদৰে ওলাব য'ত ভালদৰে আহাৰ হজম কৰিব আপুনি দেখিছে যে বাওঁফালে গেষ্ট্ৰিক জুচ সঠিক পজিশ্যনত আছে আৰু ওপৰত যে দেখিছে এইটো সোঁফালে ইয়াৰে গেষ্ট্ৰিক জুচ ওলোটা হৈ আছে ইয়াৰ বাবে আহাৰ যি ভালদৰে হজম নহয় সেয়েহে আপুনি বাওঁপিনে শুব লাগে তেতিয়াহে আহাৰসমূহ ভালদৰে হজম হ'ব এইটো সাইন্টিফিকেলি প্ৰুভ হৈছে বৈজ্ঞানিকসকলৰ মাজত সঠিককৈ ওলাই পৰিছে বাওঁফালে শুলে শৰীৰৰ ব্লাড চাৰ্কুলেশ্যন বাঢ়ি যায় শৰীৰৰ হাৰ্ট বাওঁপিনে থাকে সেয়েহে আপুনি বাওঁপিনে শুব লাগে য'ত বাওঁ পজিশ্যনত কাম কৰিব পাৰে আপুনি বেছিভাগ বাওঁপিনে শুব লাগে সেয়েহে আপুনি বাওঁপিনে শুৱা অভ্যাস কৰক আশা কৰিছোঁ বন্ধুসকল নিশ্চয় আপুনি কথাবোৰ ভালদৰে বুজিব পাৰিছে ডক্তৰসকলেও মানিছে যে এনেকুৱা বেয়া অভ্যাসতকৈও আৰু বেয়া অভ্যাস নাই এনেকৈ শুলে শৰীৰৰ ব্লাড চাৰ্কুলেশ্যনসমূহ সঠিকভাৱে কাম নকৰে তো তেনেহ'লে বন্ধুসকল বেয়া অভ্যাস বাদ দি ভাল অভ্যাসত আপুনি শুৱা আৰম্ভ কৰক তো বন্ধুসকল এতিয়ালৈকে যদি আপুনি এইটো চেনেল ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে অতি সোনকালে ছাবস্ক্ৰাইব কৰি লওক কিয়নো মই এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থাকিম বন্ধুসকল ভিডিঅ'টো লাইক কৰিব কিবা যদি সুধিব লগা আছে কমেণ্ট কৰিব লগতে ভিডিঅ'টি শ্বেয়াৰ কৰিব নাপাহৰিব পিছলৈ ভাল ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আহিম টাটা বাই বাই জয় আই অসম